নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি অলপ অন্য লুকছত অন্য ধৰণে ওলাইছোঁ, যিহেতু মই খুব কমেই ওলাওঁ, কম ওলোৱা যায় বাৰু। তথাপিও আজি অলপ চলপ হ'লেও সাজি কাচি ওলাইছোঁ। সেইকাৰণে আজি গৈ আছোঁ মই এঠাইলৈ কৈয়ে দিওঁ, আজি মই অন্নপ্ৰসন্নত গৈ আছোঁ। মোৰ এওঁৰ খুৰাৰ বোৱাৰীৰ আৰু জীউৰ আজি অন্নপ্ৰসন্ন হয়। সেইকাৰণে ওলালো। এই প্ৰিন্সক দেখিছেনে? বদমাচি ষ্টাৰ্টাৰ, গাড়ীত উঠিলেই হ'ল আৰু। বাকী যিয়ে নহওক, জল্দা জল্দিকৈ ওলালোঁ, বেছি সময় নাপালোঁ ওলাবলৈ। তাকে ভাবিলোঁ আৰু অলপ টাইম পোৱাহেঁতেন আৰু কিবা কিবি কৰিব পাৰিলোঁহেঁতেন। বাকী আজি গোটেই দিনটোনো মই কেনেকৈ উপভোগ কৰোঁ, কি কৰোঁ, মই যিমান দূৰ পাৰোঁ আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে মোৰ লগত ভিডিঅ'টো চাই থাকক। এইটোৱে হয় আমাৰ, এইটোৱে আজি অন্নপ্ৰসন্ন হয়। হয়নে? আজি কি আছে তোমাৰ? হাই কৰি দিয়া, হাই কৰি দিয়া, হাঁহি দিয়া, হাঁহি দিয়া, হাঁহি দিয়া। নীলাক্ষীত নাচে হলো ফটো মাৰা যাব ন, বেয়া দেখিব ন। নীলাক্ষী হাই কৰি দিয়া ন, মই চাই লৈ আহোঁ। আৰু নীলাক্ষী ফুৰিব গৈছে। লিপষ্টিকটো আছে ন? সেয়া আৰু আছোঁ। এয়া হাই কৰি দিয়া, চব আহিছে আৰু এক লগ আহি আৰু এক লগ আমাকো হাই কৰি দিয়া। এই দীপা মাহী হয়, আমি চব একে মাহী এনে নামতহে দে, বাকী চব কিন্তু একে লগৰ। খুৰীমা হাই কৰি দিয়া। খুৰীমা হয় এইটো। আৰু ইয়াতো চিনি পাইছে চবে, পম্পী হাই। আৰু আহিছোঁ আৰু একেলগে আমি গোটেইবোৰে। এয়া বলক আৰু বলা বলা বলা। এয়া আৰু ওপৰত একে ইমান ধুনীয়া। প্ৰিন্স হাই কৰি দিয়া বাবা, হাই কৰি দিয়া, হাই কৰি দিয়া প্ৰিন্স। বেলুন বেলুন পাগল একদম। হাই কোৱা। বাপৰে, সি বেলুনৰ নামত পাগল আৰু একদম। বেলুন পালে তাক একোৱেই নালাগে। এইটো চোৱা, এইটো কি? এইটো কি চোৱা? এইটো চা, ধুনু ধুনু ন? কি অন্নপ্ৰসন্ন হৈ গ'লে তোমাক দি দিম দিয়া মই। এইটো তুমি টিপি নিদিবা, সি টিপি ফুটাই দিয়ে পুৰা। এয়া অন্নপ্ৰসন্নৰ নিয়ম ষ্টাৰ্ট হ'ব আৰু। এয়া আমাৰ জীউ হয়, এয়া জীউৰ মাক দেউতাক, মোৰ খুৰাৰ ল'ৰা আৰু খুৰাৰ বোৱাৰী। সেয়া আৰু তাই বেচেৰি বহুত ডিষ্টাৰ্ব কৰি আছে, কাৰণ তাই টোপনি মৰাৰ টাইম হৈছে। কিন্তু উপায় নাই, নিয়মখিনিতো কৰিবই লাগিব। তাইক কষ্টও বহুত দেখিনি দিয়া হ'ল, উপায় নাই, কি কৰিব আৰু। সেয়াই নিয়মখিনি এনেকৈ কিবাকৈ কৰোৱা গ'ল আৰু। তাইক পূৰা জিদ কৰোৱাত ব্যস্ত, যাতে তাইক টোপনি নামাৰে। আৰু এতিয়া একে অন্নপ্ৰসন্নৰ নিয়মখিনি হ'লেই গোটেইখিনি। এতিয়া এই চাওকচোন প্ৰিন্সক, তাৰ 1:30 বাজিল। আজি অকণমান দেৰিয়ে হ'ল, তাৰ খানা খোৱাৰ সময় হৈছে, যিহেতু বহুত বেছি দেৰি হ'ল। সেইকাৰণে খানা খুৱাম। এতিয়া কাপোৰবোৰ গোটেই খুলি দিলোঁ। তাক ইমান ধুনীয়া কাপোৰ এযোৰ পিন্ধাইছিলোঁ, মই দেখুৱাম ৰ'বচোন আপোনালোকক। দেখুৱাম, এনেকুৱা টাইপৰ ধুতিও আছে, লগত ইমান ধুনীয়া এযোৰ কাপোৰ পিন্ধালোঁ। নাই, সি নিপিন্ধে, অকণমান পিছতে খুলি দিলে। এতিয়া যিহেতু ভোকো লাগিছে তাৰ, অলপ খুৱাই দিওঁ। সেয়া আৰু বাকী চাই থাকক। আজি মই কি পিন্ধিছোঁ, গোটেই লুকছটো মই দেখুৱাই আছোঁ আপোনালোকক।
এতিয়া তাক খোৱালে আৰু বাকীখিনি গোটেইখিনি হৈ গ'ল সি ওপৰত বহুত গৰমো পাইছিলে ইয়াতে এচিত অকণমান ঠাণ্ডা পাইছে ধুনীয়াকৈ খেলি আছে সেয়া আৰু তাৰ খানাখিনি মই জল্দি জল্দি বনাই দিওঁ এতিয়া ক'ৰবাত আহিলেতো উপায় নাই আমি বনাবই লাগিব তাক খুৱাই লওঁ সময়ত আমি গোটেইবোৰে এনেকৈ বহি আছোঁ দীপমাহী পেহী এই কৰি দিলে ভাত খোৱা নাই আৰু আমি কিবা ক'বা কৈ দিয়া কিবা কম আৰু ভাত খাব পৰা নাই খাম আৰু জমনি বহি আছোঁ আৰু খাম অকণমান পিছত মামু খালা ভাত খোৱা হৈ গ'ল কিন্তু ভিডিঅ' কৰা নহ'ল কাৰণ মানে মোবাইলটো মই এওঁৰ হাতত দি থৈ গৈছিলোঁ একপিনে গ্লাছ আৰু একপিনে প্লেট লৈ মোবাইল ভিডিঅ' কৰাত অলপ অসুবিধা হয় যা হয় কিন্তু আৰু একো নাই আৰু যা আছে না এই ফুৰিবা আমাৰ ফুৰিছো পূজা চব আমি আৰু যাওঁগে আৰু আমি বাই 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 দিয়ে চবে বাই আৰু লগ পাম দেই বহুত জলদি আমি যাব ওলাইছো আৰু এই মা হাই কৰি দিওঁ এয়া পম্পী যাওঁ আৰু যাওঁ টিকলি এয়া পূজা আমি যাওঁ আৰু গাড়ী ক'ত ঘূৰাব যাওঁ বাপৰে গোটেই দিনটো কেনেকৈ গ'ল গমেই নাপালোঁ দেই ভাল লাগিল এই আমি ঘৰলৈ যাবলৈ ওলালোঁ এই জেঠীমা আগত জেঠাও আছে কাৰণ জেঠা জেঠীমাৰ ঘৰ এৰিয়ে অলপ দূৰ গৈ আমাৰ ঘৰ পায় সেই গতিকে তেওঁলোককো একেলগে নমাই থৈ যাম আমি প্ৰিন্স জেঠীমাৰ কোলাতেই আছে সেইকাৰণে আমি গৈ আছোঁ আৰু ঘৰ আহি পালোঁ মানে পাই ফটাফট মুখখন ধুলোঁ ফ্ৰেছ হ'লোঁ কাৰণ এতিয়া মাহঁত আহি আছে মানে মাহঁত আজি ঘৰলৈ যাব কিন্তু মই ইমান ক'লোঁ মা প্লিজ এবাৰ সোমাই যাওক মোৰ যা মানে পম্পী চবেইতো চিনি পায় আৰু পম্পী বিকি মা গোটেইকেইটাকে সোমাই যাব দিছোঁ আৰু টিকলা আছে ন টিকলা এবাৰ সোমাই গ'লে মোৰ ভাল লাগিব মনটো আৰু সেইকাৰণে সিহঁতক কৈছোঁ সিহঁতে একবাৰ সোমাই যাব আহি আছে মই ফটাফট মুখখন ধুই ফ্ৰেছ হৈ ল'লোঁ আৰু বাকী মই দেখুৱাই থাকিম আপোনালোকক এয়া আমাৰ ঘৰত মাহঁতে আহি পালে এয়া টিকলাক খুৱাই আছে পম্পীয়ে ড্ৰেছ চেঞ্জ কৰিলে তাহাঁতি কাৰণ দিনটো এনেকৈ থকা গৈছে যে বহুত ভাগৰো লাগে সেইকাৰণে এয়া মই আজি মাক ভালকৈ দেখাই দিছোঁ যিহেতু মই কোনো ভিডিঅ'তে এনেকৈ মাক দেখুওৱা হোৱা নাছিলে এনেই অকণমান দেখুওৱা হৈছিলে কিন্তু বহুত বেছি দেখুওৱা হোৱা নাছিলে এয়া মা আমাৰ মা কিবা কৈ দিয়ক মা মাৰ মানে অকণমান প্ৰব্লেম হৈছে মাৰ দাঁতটো মানে আমাৰ মাৰ একচুৱেলি বয়স বেছি হোৱা নাই দেই কিন্তু কি হ'ল আগৰ দিনত দাঁতবিলাক মানে গোটেই উঠাই দিছে মানে উঠোৱা একচুৱেলি কি হৈছিলে দাঁত মাৰ ভাঙিছিলে তেনেকৈ আৰু অকণমান প্ৰব্লেম হ'ল হওঁতে দাঁতকেইটা উঠাই দিছে যে নতুন দাঁত লগাব সেইকাৰণে মায়ে কথা ক'ব খোজা নাই বাৰু এয়া দেখিছে আইতাকৰ লগত পূৰা খেলি আছে এয়া তাৰপিছত ইপিনে ড্ৰয়িং ৰুমত এয়া দেওৰহঁতে বহি আছে সিহঁতে এনেও ইমান লাজ আৰু নাযাওঁ ওচৰত কাৰণ একো নক'ব এয়া আৰু মাহঁতক মাতিয়ে আছিলোঁ আৰু তেনেকৈ সময় সুবিধা একচুৱেলি অহাও হোৱা নাছিলে মাহঁতৰ সেইকাৰণে আহিব পৰা নাই আজি আহিছে খুব ভাল লাগিছে মোৰ অকণমান সময় হ'লেও ভাল লাগিছে গোটেই মানুহখিনিক মোৰ ঘৰৰ মানুহখিনিক লগ পালোঁ আৰু লগ পাম কাইৰৱৰ জন্মদিনত লগ পাম মানে প্ৰিন্সৰ আহিব মাহঁতে নাহোঁ বুলি কৈছিলে বহুত জোৰ কৰি আছোঁ নাহিলে আৰু ভাল লাগিব নেকি ঘৰৰ মানুহকেইটাই যদি নাথাকে আৰু ভাল নালাগে ন সেইকাৰণে এইটো আমাৰ চুকুলো বাচ্চা খেলি আছে আৰু দূৰ যাব যে এতিয়া আৰু গাঁৱলৈ যাব মাহঁতে সেইকাৰণে তাক খুৱাই লৈছে এয়া আৰু মাহঁত গ'ল মাহঁত যোৱাৰ পিছতে তাকো কিবা খুৱাই মেলি অলপ খুৱাই দিলোঁ মই তাৰপিছতে ময়ো অলপ ফ্ৰেছ হৈ ল'লোঁ গা পা ধুলোঁ ধুই মই ড্ৰেছ পাতি আৰু চেঞ্জ কৰি ল'লোঁ যিহেতু ইমান গৰম লাগি আছিলে সেয়াই আৰু তাৰপিছতে এতিয়া মই ভাতো বহাই দিলোঁ এওঁ আহিব এওঁ খাব সেয়াই আৰু গোটেই দিনটো বহুতেই ভাল লাগিলে যিমানখিনি পাৰোঁ মই আপোনালোকক দেখুৱাইছোঁ বাট বহুতখিনি চাগে দেখুৱাই
পাৰিলোঁ যিহেতু এনেই ইমান টাইম মানে মোবাইলটো লৈ থাকিবও ভাল নালাগে ইপিনে ল'ৰাও আছে সেইকাৰণে যিখিনি পাৰোঁ মই দেখুৱাইছোঁ সেয়াই আৰু বাকী বহুত এনজয় কৰিলোঁ কিন্তু গোটেই দিনটো মানে বহুত ভাল লাগিলে মাহঁতকো লগ পালোঁ পম্পীহঁতক আৰু গোটেই মানুহখিনিকে লগ পালোঁ আৰু এনেকৈতো লগ হোৱা সদায় সম্ভৱ নহয় এনেকুৱা কিবা এটা মানে পাৰ্টি টাইপ বা এনেকুৱা টাইপৰ অনুষ্ঠানতে হয় যিহেতু সদায়নো ক'ত লগ পাম সকলোকে সেয়ে ভাল লাগিলে গোটেই দিনটো উপভোগ কৰিলোঁ সেয়াই আৰু এতিয়া ঘৰত আহিলোঁ সেয়া মাহঁতো আহিলে তাৰ মাজত আৰু বেছি ভাল লাগিলে মোৰ নাহিলে বেয়া লাগিলে হয় কিন্তু মনটো যিমানে যি নহওক ইয়াতে অহা অকণমান মনটো আৰু ভাল লাগিছে মোৰ বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় মোক কমেণ্ট কৰি জনাব আৰু যদি চাই ভাল পালে এটা লাইক কৰি দিব এটা কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰতে যিটো বেল আইকন আছে সেইটো ক্লিক কৰি দিব নেক্সট আহিবলগীয়া ভিডিঅ'বিলাক তেতিয়াহ'লে আপোনালোকে দেখা পাব বাই বাই